হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। হোলী বুলি ভিডিঅ' এতিয়া আগবঢ়াইছোঁ আৰু আমাৰ গুণগুণৰ এইবোৰ হোলী কালেকশ্যন দেখিছেনে? তাই যে হোলী নহাৰ পৰাই তাইৰ কিমান হেঁপাহ, তাই হোলী খেলিব। সদায় সুধে মোক হোলী কেতিয়া আহিব আৰু ফাইনেলি আজি হোলীৰ দিনটো আহি গ'ল। আৰু এইবোৰ হৈছে গুণগুণৰ কালেকশ্যন। তাই এইবোৰ সজাই থৈছে খেলিবৰ কাৰণে। আৰু আজি হৈছে হোলী প্ৰথমটো দিন আৰু সেইকাৰণে এটা ভিডিঅ' বনাবলৈ লৈছোঁ তাইৰ লগত। আজি গুণগুণ আৰু মই মাক জীয়েকৰে হোলী আমি দুটাই অকলে অকলে খেলিছোঁ, কাৰণ এতিয়া আজি কোনো লগ নাই তাইৰ খেলিবৰ কাৰণে। কাষৰ বাচ্চা এটা আছে, কিন্তু বহুত সৰু খেলিব নোৱাৰে, তথাপিও তাৰ ঘৰলৈ গ'ল খেলিবৰ কাৰণে, অকণমান খেলি আহিলে। এতিয়া মোৰ লগত হোলী খেলাত ব্যস্ত হৈ আছে তাই। এইয়া চাওক। আৰু আজি আমাৰ প্ৰথম দিনটো এনেকৈ পাৰ হ'ল। আমি দুটাই দুজনীক লগালোঁ, তাই মোক লগালে, মই তাইক লগালোঁ। আৰু ঘৰৰ মানুহখিনিকে লগাই আছে ৰাতিপুৱাৰ পৰা, তাইৰ খালি সেইটোৱে কাম। আজি হৈছে হোলীৰ দ্বিতীয়টো দিন আৰু আজি তাইৰ বহুত ফূৰ্তি, কাৰণ আজি তাই খেলিবলৈ বহুত লগ বিচাৰি পালে। আমাৰ মামাকৰ ঘৰৰ পৰা সৰু আইতাক আৰু সিহঁতৰ বাচ্চা আৰু কাষৰ বাচ্চা সকলোবিলাকক লৈ আমাৰ ঘৰলৈ আহিছে, আৰু পেহীকো আহিছে, ছোৱালীজনী আহিছে। গতিকে তাইৰ আজি ফূৰ্তি সিমানে, আজি ঠিকছে খেলিছে হোলী। এই চব হোলীৰ দ্বিতীয় দিনটো আজি এনেকৈ পাৰ হ'ল, বহুত ধুনীয়াকৈ পাৰ হ'ল। আৰু ভিডিঅ'টো এইকাৰণে বনালোঁ যাতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ আৰু সাঁচিও থ'ব পাৰোঁ ভৱিষ্যতৰ কাৰণে, যাতে গুণগুণে ডাঙৰ হৈ চাব পাৰে যে তাই কেনেকৈ খেলিছিল সৰুতে সকলোবিলাকৰ লগত। মই আজি হোলীৰ দিনা আমি চোতালত খানা খাইছোঁ। বাৰান্দাত খানা খাম। বাৰান্দাত খানা খাম। কি খানা খাবা? ভাত আৰু মটন। মটন বিৰিয়ানী খাম বুলি কোৱা। বিৰিয়ানী আপোনালোকে হোলী খেলিলেনে? খেলিলোঁ। আপোনালোকে হোলী বুলি খানা খালেনে সোধাচোন? আপোনাবিলাকে হোলীত খানা খালেনে? হোলীত খানা খালেনে? আৰু হোলী খেলিলেনে? হোলী খেলিলেনে? প্লিজ কমেণ্ট কৰি জনাব। প্লিজ কমেণ্ট কৰি জনাব। আৰু এয়া হৈছে আমাৰ বিৰিয়ানী, হোলীৰ স্পেচিয়েল খানা, ৰাতিৰ সাজ। আৰু লগত আছে ৰাইতা। মই বনোৱা নাই বাৰু, গুণগুণৰ দেউতাকে বনাইছে। আপোনালোকে বাৰু হোলী কেনেকৈ খেলিলে, কি কৰিলে, প্লিজ কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে সেইটো প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। বাই।